ছাত্ৰ-ছাত্ৰীসকল আজি আকৌ পুনৰ উপস্থিত হৈছোঁ ইংৰাজী শব্দৰ অসমীয়া অৰ্থ লৈ। তোমালোকে বহীত লিখি ল'বা। আজি আকৌ পুনৰ তোমালোকক নাউন শিকাম, মানে বিশেষ্য পদ তাকে শিকাম, বস্তুৰ নামবোৰ শিকাম তোমালোকক দেই। চোৱা, স্কাই। স্কাই মানে কি জানানে তোমালোকে? আকাশ। বুজিছানে? স্কাই মানে আকাশ। এতিয়া চোৱা, মই কি দি আছো? ক্লাউড। ক্লাউড দি আছো, CLOUD। ক্লাউড মানে কি জানানে? ডাৱৰ। বুজিছা? তাৰপিছত দি আছো মুন। মুন মানে কি জানানে? জোন। আকাশত থকা বস্তুবিলাকৰ নাম দিম দেই। চোৱা, চান মানে সূৰ্য। সূৰ্য মানে জানানে কি? বেলি যে ৰ'দ ওলাই তাকে কোৱা হয়। ইয়াৰ মানে বায়ু, বায়ু বা বতাহ। বুজিছানে? তাৰপিছত দিলোঁ ৰেইন। ৰেইন মানে তোমালোকে জানাই বৰষুণ। বৰষুণ দিয়ে যে তাকে কোৱা হয় দেই। তোমালোকে নিজৰ বহীত লিখি ল'বা এইকেইটা। আইচ মানে কি জানানে? বৰফ। কিন্তু আইচ ক্ৰীম, আইচক্ৰীম মানে কি জানানে? আমি যে বজাৰত যোনবিলাক বৰফ খাওঁ যে, বিক্ৰী কৰে যে লোকে, বজাৰত বিক্ৰী হয় যে বৰফ খাওঁ আমি, তাকে কোৱা হয় দেই। তাকেও আইচক্ৰীম বুলি কোৱা হয়, মানে ক্ৰীম দি বনোৱা আইচ, তাকে কোৱা হয় আইচক্ৰীম। বুজি পাইছানে? এতিয়া চোৱা, সোলাৰ চিষ্টেম। SOLAR, সোলাৰ চিষ্টেম। চিষ্টেম মানে কি জানানে? সৌৰজগত দেই। সৌৰজগত মানে কি জানানে? 9টা গ্ৰহ থাকে যেন আমাৰ, মাজত থাকে সূৰ্য, তাকে কোৱা হয় সৌৰজগত। ইংলিছত কোৱা হয় সোলাৰ চিষ্টেম। কিন্তু ছেটেলাইট মানে কি জানানে? গ্ৰহ। বুজিছানে? এতিয়া মই ওপৰত আকৌ দি আছো কিছুমান। চোৱা, চলডিয়াৰ। চলডিয়াৰ মানে কি জানানে? সৈন্য। সৈন্য মানে কি জানানে? আৰ্মি, ফৌজি, মিলিটাৰী, তাকে কোৱা হয় সৈন্য। কিন্তু পুলিচ মানে পুলিচেই। বুজি পাইছানে? পুলিচ মানে পুলিচ। এতিয়া চোৱা, মেন মানে মানুহ, মানে মতা মানুহ দেই। এইবোৰ মই চব গোটেইকেইটা নাম শিকাইছো তোমালোকক। ট্ৰী মানে গছ। নাম মানে বস্তুৰ নাম, কিবাৰ নাম, তেনেকুৱা আৰু দেই। তাকে বিশেষ্য পদ বোলা হয় নাউন ইংলিছত। এইটো কি জানানে? বল। বল মানে বলেই, আমি খেলো যে বল। কিন্তু বেট মানে বেটেই। বুজিছানে? আচ্ছা, তাৰ পাছত চোৱা, এইটো ডাবল টি হয় দেই। কি জানানে? এইটো বটল মানে বোতল। আমি যে পানী খাওঁ, পানী বোতল, তাকে কোৱা হয়। বুজি পাইছানে? তলত আকৌ কিছুমান দিলো। চোৱা, বুলেট। বুলেট মানে কি জানানে? গুলি কৰা। এইটো এনেকুৱা গু দিলেও হ'ব, আকৌ কিবা গু দিলে হ'ব। কৰাটো নালাগে আৰু দেই, খালি গুলিয়ে হ'ব। এইটো নামহে, বস্তুৰ নাম। আচ্ছা, তাৰপিছত এতিয়া চিন দি দিওঁ এটা। মোৰ বহীৰ পাত কম আছে, ইয়াতে লিখি তোমালোকক বুজাই আছো দেই। চোৱা, চোৱা, ষ্টিক মানে কি জানানে? লাঠি। বুজি পাইছানে? ৱাটাৰ মানে পানী। হয়তো দীৰ্ঘিকাৰ হ'ব দেই, সঁচাকৈ আৰু দিয়ে কিছুমানে। আচ্ছা, চোৱা, নেইল মানে কি জানানে? নখ।
বুজি পাইছা? তাৰ পাছত চোৱা মই দি আছো কি দিম চোৱা স্ক্ৰীন EN স্ক্ৰীন মানে পৰ্দা। এতিয়া চোৱা প্ৰথমৰ পৰা মই আকৌ তোমালোকক বুজাই দিম দেই চোৱা। স্কাই মানে আকাশ, ক্লাউড মানে ডাৱৰ, মুন মানে জোন, ছান মানে সূৰ্য, এয়াৰ মানে বৰষুণ, বায়ু, ৰেইন মানে বৰষুণ, আইচ মানে বৰফ, আইচক্ৰীম মানে আইচক্ৰীমেই বুজিছানে? যোনটো বৰফ খোৱা হয় তাকে কোৱা হয় আইচক্ৰীম বুজিছানে? ছ'লাৰ ছিষ্টেম মানে সৌৰজগত, ছেটেলাইট মানে গ্ৰহ বুজিছানে? তাৰপিছত ওপৰত চোৱা মই দি আছো আকৌ এইটো মানে সৈন্য পুলিচ মানে পুলিচেই, মেন মানে মতা মানুহ, ট্ৰী মানে গছ, বল মানে বল বুজিছানে? খেলা বল যে তাকে কোৱা হয়। বেট মানে বেট, বটল মানে বোতল, পানী খোৱা বোতল বুজিছা? বুলেট মানে গুলি কৰা, ষ্টিক মানে লাঠি, ৱাটাৰ মানে পানী, নেইল মানে নখ, স্ক্ৰীন মানে এইকেইটা শব্দ অৰ্থ মই লিখি দিছো। তোমালোকে যদি ইয়াত কিছুমান যদি ভুল অৰ্থ পোৱা তেন্তে মোক কমেণ্ট কৰি সুধিবা, আৰু যদি কিছুমান শব্দ অৰ্থ যদি নাজানা তেন্তে তোমালোকে মোৰ এই ভিডিঅ'ত কমেণ্ট কৰি সুধিবা। মই সকলো প্ৰশ্ন উত্তৰ দিম, তোমালোকক শব্দ অৰ্থ শিকাম, আৰু ইংলিছত এই লিখা ছাবস্ক্ৰাইব বটনটো তোমালোকে টিপি দিবা দেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা দেই। আজি কাৰণে বাই।